फट बतझरायाव हिमालया जाथोनि मासे फाब गैयै सिगुन बोखांनो हायो। क'क्राझार जिल्ला फट बतझरा महकुमानि सिङाव थानाय खोराघाट हाग्रा बिफाननि मावख'नि राजापारा हाग्रा बिफाननि मावख'नि सेराव गोग्लैसोनानै थानाय थासारियाव हिमालया जाथोनि मासे फाब गैयै सिगुन बोखांनो हायो। थांनाय 24 अक्ट'खालि सानजौफु समाव फट बतझरा हाग्रा बिफाननि मावख'नि सेराव गोग्लैसोनानै थानायखौ नुनानै बोखांना हाग्रा बिफाननि सोद्रोमाफोरा गिबियावनो सिगुननो जाग्रा आदार जगायनानै होयो आरो एसे मोजां थासारियाव फैयो। लोगो लोगोनो क'क्राझार सरायखेला जिब जुनार फाहामग्रा देहा फाहामसालियाव फाहामथायनि थाखाय थिसनहोयो। क'क्राझार सरायखेला जिब जुनार फाहामग्रानिफ्राय मोजां फाहामथाय मोननायनि उनाव सिगुना मोजां जानायलाय फिन फट बतझरा राजापारा सालबागानाव हगारनानै होफैफिनो। मावख'नि रेन्जार अभिजित दुवार बिथाङा खौराङाव मा फोरमायखो फै जों खोनासंनि। এটা হিমালয়ান বিফান আমাৰ ৰাজাপাৰা এৰিয়াৰ পৰা ৰেস্কিউ কৰিছিলোঁ। খুব কমজোৰ আছিলে, সেইটো কাৰণে আমি অফিচত ৰেঞ্জত আনি পেলাই খৰাঘাট ৰেঞ্জত আনি আমি ইমিডিয়েটলি আমাৰ চৰাইখোলা ৰেস্কিউ চেণ্টাৰত পঠিয়ালোঁ ট্ৰিটমেণ্টৰ কাৰণে। আৰু চৰাইটো তাতে ট্ৰিটমেণ্ট কৰাৰ পিছত ৰিকভাৰ হোৱাৰ পিছত আমি বস্তুটো আকৌ সেই ছেইম ছাইটতে ৰাজাপাৰাতে আমি তেওঁক ৰিলিজ কৰি দিয়া গৈছে আফটাৰ মানে ফুল্লি ৰিকভাৰ হোৱাৰ পাছত। আৰু এইটো জেনেৰেলি আমাৰ ইয়াতে নেটিভ নহয়, এইটো মাইগ্ৰেটৰী বাৰ্ড হয়, ইয়াতে নাপায় এইটো। তো জেনেৰেলি এইখিনি টাইমতে আহে মাইগ্ৰেশ্যনৰ টাইমত, সেইখিনি সময়তে তেওঁ কিবা এটা চৰাইটো কিবা এটা অলপ উইকনেছৰ কাৰণে পৰি গৈছিলে, এতিয়া ৰিকভাৰ হৈছে আৰু তেওঁক ৰিলিজ কৰি দিয়া গৈছে। উইকনেছ মানে এইটো কিহৰ কাৰণে হ'ল বুলি ভাবিছে? অলপ খাদ্যৰ কাৰণে, আজিকালি এইটো শগুনৰ খাদ্যটো লাহে লাহে কমি আহিছে, তো এইটো এটা সম্ভাৱনা এটা সেইটো আছে। একজেক্ট বস্তুটো ধৰক ফৰেনচিকত কি আছিল কি নাই তেওঁলোকে টেষ্ট কৰাৰ পিছত কি কৈছে এইটো তেতিয়া গম পোৱা যাব। পিছে জেনেৰেলি মানে চৰাইখোলা ৰেস্কিউ চেণ্টাৰৰ যোন ডক্টৰ আছিলে তেওঁ কোৱা মতে এইটো জেনেৰেল বডি উইকনেছ এটা আছিলে, বেলেগ একো ধৰণৰ বেমাৰ বা পয়জনিং নাছিলে, উইকনেছৰ কাৰণে তেনেকুৱা হৈছিলে।